আজি ফাৰ্ষ্ট লিষ্টখন সমষ্টিৰ ইউপিপিৰ কাৰণে এটা সুখৰ দিন যেনে আজিৰ দিনটো এই সমষ্টিৰ অন্তৰ্গত কেইবাটাও বাগানৰ কেইবাখনো গাঁৱৰ পৰা বেছিভাগ BPFৰ কৰ্মীসকল নিজৰ দল ত্যাগ কৰি যোগদান কৰিছে আমি আদৰণি জনাইছোঁ। তেখেতসকল বহু বছৰতে BPFৰ কাম কৰিছে। গুৱাহাটীটো প্ৰাইমেৰী কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ডিচিৰ চেয়াৰমেন মেম্বাৰ আছে। বিগত সময়খিনিত তেওঁলোকে যি কাম কৰিছে তাৰ সন্তুষ্টতা তেওঁলোকে ফল পোৱা নাই আৰু সেইকাৰণে তেওঁলোক নিৰাশ নিজৰ পাৰ্টীৰ প্ৰতি আস্থা হেৰাই যোগদান কৰিছে। যিহেতু ইউপিপিলে যোৱা 4টা বছৰ এই অঞ্চলৰ উন্নয়নৰ কাৰণে বহুত কাম কৰিছে আৰু কৰিব পৰা গ'লহেঁতেন যদি আমাৰ ইয়াতে নিজৰ পাৰ্টি MCLA থাকিলে যিজন MCLA আমাৰ ইয়াতে BJPৰ তেখেতে ঠিকমতে কাম কৰিব পৰা নাই বুলি ৰাইজে আপত্তি কৰিছে। সেইকাৰণে যদিও BJP নেশ্যনেল পাৰ্টি তথাপিও আজি যিসকল BPFৰ তেওঁলোকে BJPৰ প্ৰতি ভাল নাপায় ইউপিপিৰ প্ৰতি ভাল পাইছে তেতিয়া আমি আঞ্চলিকতাবাদী দল বা অঞ্চলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব দিয়াৰ কাৰণে আৰু ইয়াত বসবাস কৰা আটাইজন জনগোষ্ঠীকে সন্তুষ্ট কৰিব পৰা কাম কৰাৰ কাৰণে তেওঁলোকে আমাৰ আমি তেওঁলোকক আদৰণি জনাইছোঁ আৰু তেওঁলোক যিহেতু আমাৰ কৰ্মী হয় আৰু আমাৰ যিসকল পুৰণা কৰ্মী তেওঁলোকৰ একেলগে কাম কৰিব আৰু অহা নিৰ্বাচনত যিহেতু BJP UPPL একেলগে ইলেকশ্যন খেলিব নিজাকে খেলিব সেইকাৰণে তেওঁলোকে UPPLৰ প্ৰাৰ্থীখিনি জিকাব পাৰে তাৰ কাৰণে কামটোৰ কাৰণে আগবাঢ়ি আহিছে। সেইকাৰণে আমি আৰু আশা কৰিছোঁ তেওঁলোকে ঠিকমতে কাম কৰিব আৰু তেওঁলোকৰ আগৰ পাৰ্টিত যেনেকুৱা যাৰ যেনেকুৱা পজিশ্যন আছে সেইটো পজিশ্যন আমাৰ পাৰ্টিত অকল 5 লিষ্টখন নহয় অন্যান্য অঞ্চলতো ৰাইজ BJPৰ প্ৰতি পিঠি দিছে কাৰণ তেওঁলোকে যোৱা সময়খিনিত য'ত য'ত BJPৰ MCLA আছে EM আছে তাত তেওঁলোকে আইন সন্তুষ্ট কৰিব কাম কৰা নাই আৰু সেইকাৰণে যদিও নেশ্যনেল পাৰ্টি শক্তিশালী পাৰ্টি হিচাপে তেওঁলোকৰ প্ৰতি আমাৰ এই অঞ্চলৰ ৰাইজ অন্য অঞ্চলৰ কথা মই ক'ব নাজানো আমাৰ কেতিয়া অঞ্চলৰ ৰাইজ BJPৰ প্ৰতি আকৰ্ষিত হোৱা নাই বৰঞ্চ তেওঁলোকে UPPLৰ প্ৰতি বেছি আকৰ্ষিত হৈ আমাৰ BPFৰ বা অন্যান্য ৰাজনীতিৰ দলৰ কৰ্মীসকল UPPLে যোগদান কৰি আছে আৰু আমি আশা কৰিছোঁ দলে বলে তেওঁলোকে আহিব আৰু আমাৰ 5 লিষ্টৰ ভিতৰতে প্ৰায় 1,500-2,000 মান অন্য পাৰ্টিৰ লোক আমাৰ যোগদান কৰিবলৈ হৈ আছে। আমি তেওঁলোকক সময় দিব পাৰে আৰু আমি তেওঁলোকক যোগদান কৰিম।